আজি আমি বেলেগ এটা পদ্ধতিৰে মাছ ফ্ৰাই কৰিব বিচাৰিছোঁ, আপোনালোকক দেখাম। এয়া আমি আদা, ৰচুন, পিঁয়াজ, মছলা, মিট, ৰেড চিলি, ধনিয়া, জিৰা আদি লৈ ল'লোঁ মিক্স কৰি। আমি মিক্সিতে সকলোবিলাক দি দিলোঁ ভালকৈ মিক্স হ'বৰ বাবে। এতিয়া আমি মাছটো ভালদৰে বাছি মেলি ল'লোঁ। লৈ মাছটোৰ পেটৰ অংশ ফালি ল'লোঁ। ফালি তাতে আমি পেষ্টটো ভৰাই দিছোঁ। আৰু আমি মাছটো পেষ্টটো পেটত ভৰাম আৰু মাছৰ কাণ, মুখ আৰু গাটোতো সানি দিম। কাণৰ তলতো ভৰাই দিম, অলপ মুখৰ ফালেও অলপ ভৰাই দিম আৰু গাটোত অলপ সানি দিম। তেতিয়া গোটেইখিনিতে হৈ যাব লাগিব পেষ্টটো। তাৰপিছত আমি লাহেকৈ ফ্ৰাই কৰিম বস্তুটো। ৰেচিপিটো আচলতে মোৰ হাজবেণ্ডে বনাই আছে, মই তেওঁক সহায় কৰি দিছোঁ যিমান পাৰোঁ। এতিয়া আমি তেলত মাছখিনি দিবলৈ লৈছোঁ। তেলটো প্ৰায় পকিছে, আমি এতিয়া ৰেডি কৰিছোঁ দিবৰ বাবে। আপোনালোকেও এইটো পদ্ধতিৰে বনাই চাব। মই প্ৰায়ে বনাওঁ এইটো পদ্ধতিৰে, আৰু কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। আচলতে ভাল হ'লে ভাল হৈছে ক'ব, বেয়া হ'লেও বেয়া হৈছে ক'ব, মই তাত কোনো আক্ষেপ নাথাকে। কিন্তু 100% চিয়'ৰ যে আপোনালোকে খাই ভাল পাব। এতিয়া এক চাইড সিজাৰ পিছত আমি লুটিয়াই দিলোঁ। লুটিয়াই দিলে অৱশ্যে সঘনাই লৰাব নালাগে, এক চাইড সম্পূৰ্ণ সিজিবলৈ দিব লাগে। এক চাইড সিজাৰ পিছত নেক্সট ইলুটি কৰি দিব লাগে, তেতিয়া মাছটো ভাগি নাযায়। এতিয়া প্ৰায় হৈ গৈছে, দুইটা চাইড ভালদৰে সিজিল। এতিয়া আমি কাঢ়ি ৰাখিম। আপোনালোকে যদি মোৰ চেনেলটো ভাল পালে ছাবস্ক্ৰাইব কৰিব, যদি আপোনালোক চেনেলটো নতুন হয়, আৰু লাইক কৰিব, কমেণ্ট